নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ অসমত চলিছে সোপা ধৰাৰ ভয়ংকৰ তাণ্ডৱ। আমাৰ অসমত চলিছে সোপা ধৰাৰ ভয়ংকৰ আতংক। সাৱধান হওক সন্তানৰ পিতৃ মাতৃসকল। আজি আমি আলোচনা কৰিম সোপা ধৰাৰ এই বাতৰি খবৰ। বন্ধু বান্ধৱীসকল, আপোনাৰ সন্তানক ঘৰৰ বাহিৰত তথা দোকানলৈ পঠিয়াব নালাগে। একদম যাব নিদিব সৰু ল'ৰা ছোৱালীক দোকানত। বুজি পাইছে কি কৈছো? বৰপেটাৰ লগতে বিভিন্ন ঠাইত চলি থকা এই সোপা ধৰাৰ আতংকৰ খবৰ, এই সময়ত সোপা ধৰাৰ এই বাতৰিৰ সময়ত যিটো আতংকৰ সৃষ্টি হৈছে, এইটো সময়ত অভিভাৱকসকল সচেতন হোৱাটো অতি জৰুৰী। ভয় খাই আতংকিত হোৱাতকৈ বুদ্ধি আৰু সতৰ্কতাৰে পৰিস্থিতি চম্ভালিব লাগিব। তেতিয়াহে আপোনাৰ সন্তান অধিক সুৰক্ষিত থাকিব। এজন সচেতন অভিভাৱক হিচাপে আপুনি নিজৰ সন্তানক শিক্ষা দিব লাগিব যে যিকোনো অচিনাকি মানুহে চকলেট দিলে, খেলনা বস্তু দিলে বা কিবা খাবলৈ দিলে যাতে সন্তানে বা ল'ৰা ছোৱালীয়ে যাতে গ্ৰহণ নকৰে। লগতে কোনোবাই নিজৰ মাক বাপেকৰ নাম লৈ যদি মাতেও যাতে তেওঁলোকৰ লগত গুচি নাযায়, সেইবোৰ শিকাব লাগিব নিজৰ সন্তানক। বুজি পাইছে? অকল ভাত খুৱাই দিলে নহ'ব। নিজৰ সন্তানক স্কুললৈ পঠিয়াওঁতে বা স্কুলৰ পৰা আনোতে আপুনি নিজেই যাব লাগিব। বুজি পাইছে কি কৈছো? নিজেই যাব, নিজৰ ল'ৰা ছোৱালীক নিজে আনিব। নিজৰ সন্তানক নিজৰ ঘৰৰ ঠিকনা, গাঁওখনৰ নাম, নিজৰ মাক বাপেকৰ নাম, এটা ফোন নম্বৰ মুখস্থ কৰিব দিব, কামত আহিব। বুজি পাইছে? যদি কেতিয়াবা সন্তান কোনো বিপদত পৰে বা কোনোবাই যদি জোৰ কৰি ধৰি ৰাখে বা জোৰ কৰি ধৰি লয়, তেন্তে কেনেকৈ চিঞৰিব লাগে, যেনেকৈ বাচাও বাচাও মুজে বাচাও মুজে বাচালো, তেনেকুৱা শিকাব লাগিব সন্তানক। তেতিয়াহে হ'ব, নহ'লে নহ'ব নহয়। বুজি পাইছে কি কৈছো? তেতিয়াহে নিজৰ সন্তান সুৰক্ষিত থাকিব। আৰু সোপা ধৰাৰ পৰা সাৱধান থাকিব। ৰাতি ওলাই যাব নিদিব ল'ৰা ছোৱালীক। এই সন্ধিয়া সময়ত যে খেলিবলৈ যে যায় যে একদম যাব নিদিব। যি খেলিব ঘৰৰ ভিতৰত খেলিব, ঘৰৰ চাৰিবেৰৰ মাজত খেলিব।